এইজনীক আনিলি তই এইজনীক কি খুৱাবি নিজৰে অৱস্থা নাই মাৰ বাপেৰৰ পৰা খাই আছ তই এইজনীক শিলগুটি খুৱাবি হা শিলগুটি খুৱাবি নেকি হা তই কি খুৱাবি নিজে খাবলৈ নাপাৱ পেট মোহাৰি থকা পেটত গাঁঠি দি তই শিলগুটি খুৱাবলৈ আনিছ হা তেওঁক একো নক'ব মইহে জোৰ কৰি তেওঁলৈ আহিলোঁ মানে ভাল পাইছে যে তেওঁ আৰু আপুনি চিন্তাই নকৰিব মা আমাৰ ঘৰখন বহুত ধনী ঢেৰ টকা পইচা আছে আপুনি খুৱাব নালাগে নহয় আমাৰ ঘৰৰ পৰা ফোন এটা কৰি দিলেই হ'ল আহি যাব বস্তু আপুনি চিন্তাই নকৰিব এইজনী দেখোন মুখখন বৰ লাওপাত কচুপাত ঐ তই কাৰ আগত মুখ চলাইছ হা হয় মা মই কথাটোহে কৈছোঁ কিবা সেইটোনো মুখ চোকা কি কথা আছে আৰু সঁচাকৈ কৈছোঁ মা আমাৰ দেউতা বহুত ধনী ঘৰৰ আৰু আমাৰ দেউতা ঢেৰ টকা আছে আপোনাৰ ল'ৰাই মূৰৰ ওপৰত মই আপোনাৰ ল'ৰাৰ পৰা মূৰৰ ওপৰত নানাচোঁ আপোনাৰ ল'ৰাইহে মোৰ দেউতাৰ মূৰৰ ওপৰত নাচিব চাব ঐ তহঁতৰ দেউতাই ঢেৰ ধন আছে যদি এই মৰতি তই কেলৈ পলাই আহিলি মোৰ ল'ৰাটোলৈ কেলৈ পলাই কচোন বাৰু কেলৈ পলাই যদি তোৰ বাপেৰৰ ইমানেই ধন আছে তই পলাই আহিবই নালাগে নহয় এতিয়া মোৰ ল'ৰাটোৰ ওপৰতহে তই নাচিবি কথা ক'বলৈ আহিছ মই নাজানো হয় বাৰু পলাই আহিলোঁ মানে মা মই আপোনাৰ কথা আখৰে আখৰে মানি চলিম মানে আখৰে আখৰে আৰু আপোনাৰ কথা সদায় শুনিম আপুনি যি কয় তাকেই শুনিম যি কৰিবলৈ কয় তাকেই কৰিম উঠ কহিলে উঠি যাম ব কহিলে বহি যাম একদম আপোনাৰ মানে প্ৰভু ভক্ত হৈ থাকিম আপুনি চিন্তাই নকৰিব প্লিজ মা আমাৰ দুটাক একচেপ্ট কৰক না ৰ অকণমান ৰৈ থাক মই কথাটো চিন্তা কৰি আহোঁ মই এখেতৰ লগত পাতি আহোঁ ৰ কি কওঁ বাৰু একচেপ্ট কৰোঁ নে নকৰোঁ বোৱাৰী সুখখন পাবলৈও মন যায় সুখেই দিয়ে নে বাৰু দুখেই দিয়ে কি কৰোঁ বাৰু আপোনালোকে কওকচোন বাৰু একচেপ্ট কৰি দিওঁ নেকি মইনো কিমান কাম কৰিম হয়নে বাৰু কাম কৰি মই একদম ভাগৰ হাত ভৰি অৱস্থা নাইকিয়া হৈ গৈছেগৈ অকণমান বোৱাৰী হাতেও খাই চাওঁ কেনেকুৱা লাগে ভাত সাজ আকৌ বোৱাৰীয়েহে মোক নচুৱাব নেকি নাই মই শাহু হয় মই ভালকৈ একদম মোৰ ওপৰত নাচিবলৈ দিয়া নহ'ব মই নাচিম নাচিলে হ'ব বাৰু একচেপ্ট কৰি দিম মোৰ কামবোৰ কৰাব পাৰিম তাই শুকুৱাই হয়নি হ'ব বাৰু হ'ব আহা ভিতৰলৈ কি কৰিম আৰু উপায় নাই মোৰ ল'ৰাটোকতো আৰু তই আল ফুলাই পতাই ল'লিয়ে মোৰ আৰু ঢিলা মানুহজনীক পতাবলৈ কেইমিনিট লাগিছে আৰু মোৰ নিচিনা শাহু তই নেপাৱ মোৰ নিচিনা শাহু পাবলৈ ভাগ্য লাগিব ভাগ্য খালি কথাবোৰ এতিয়া যেনেকৈ কৈছ পাহৰি নাযাবি আকৌ অঁ পাহৰি গ'লেহে কথা বেয়া হ'ব আজি ৰাতিলৈ ভাত সাজ তোৰ হাতেৰে খাম দেই বোৱাৰী ৰাতি ভাত সাজ ধুনীয়াকৈ বনাবা দেই আৰু দিয়ক মা এই বুঢ়ীজনী দেখোন বৰ চাই অঁ ধুনীয়াকৈ ৰান্ধিবা আৰু আপোনালোকে ভাত খাবলৈ আহিব মোৰ বোৱাৰী হাতৰ নতুন বোৱাৰী আহিছে নহয় ভাত সাজ খাই যাবহি আপোনালোকক কৈছোঁ আপোনালোকক আৰু আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা পাইছে আৰু বোৱাৰীজনীক মই কেনেকৈ নচাম কমেণ্ট কৰিব দেই আপোনালোকক কৈছোঁ আপোনালোকক তেন্তে পিছৰ ভিডিঅ' চাবলৈ ৰৈ থাকিব